হে গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভালে আছে আৰু ময়ো ভগৱানৰ কৃপাত একদম ভালে আছোঁ। আজি আমি গোটেইকেইজনীয়ে ওলাই গৈছোঁ পাঠশালালৈ বুলি। যিহেতু আমাৰ এক্সাম খতম হ'ল, গতিকে আমি গোটেইকেইজনী অলপ ফুৰি আহোঁ বুলি ওলাই গ'লোঁ। আমাৰ ক'বলৈ যোৱাৰ আগত এনেকৈ হোষ্টেলত চাইন কৰি যাব লগা হয় আৰু পেৰেণ্টছক কল কৰিব লগা হয়। সেনেকৈ আমি এতিয়া লিখি গৈছোঁ আৰু এপ্লিকেশ্যন দি মেলি। আপোনালোকে এনেকৈ লিখি মেলি যায়নে কমেণ্ট কৰি জনাবচোন। আৰু এয়া আমি আৰু ওলাই গৈছোঁ আৰু এইকেইদিন বৰষুণো দি আছে, ৰ'দো দি আছে, গতিকে ৰাস্তা পদূলিও ইমান ভাল নহয়, গোটেই বোকা বোকা দেখিছেনে? মানে চাইডে চাইডে গৈছোঁ আৰু এয়া আমাৰ হোষ্টেল আৰু এয়া মোৰ লগৰ কেইজনী। আমাৰ হোষ্টেলৰ পৰা পাঠশালা অলপ দূৰ হয়, গতিকে আমি প্ৰথমতে টমটম লৈ গ'লোঁ ইয়াৰ পৰা সৰ্থেবাৰী। তাৰপৰা সৰ্থেবাৰীৰ পৰা বাছ আছে, এনেকৈ চাওঁ বাছখন পাওঁ নে নাপাওঁ বা সময়মতে। এতিয়া গৈ লৈছোঁ আৰু টমটমত। এনেকৈ ভাবিছে চাগে মাস্কখন কিয় পিন্ধিছে? ইয়াত ইমানেই বেছি ধূলি ন, অতিপাত ধূলি। মাস্কখন নিপিন্ধিলে মানে গা বেয়া হোৱাটো চিয়'ৰ আৰু সেইকাৰণে আমি গোটেইবোৰ তেনেকৈ মাস্ক পিন্ধি গৈছোঁ। ইমান বাছ গম নাপাওঁ, বেলেগ যাব সেইখিনিত থাকিব আমি পালোহি আৰু সৰ্থেবাৰী। ইয়াৰ পৰা আকৌ বাছ লৈ যাব লাগিব। এইখনে হৈছে আমাৰ সৰ্থেবাৰী টাউন। ষ্টেচন পালোহি আৰু মানে টমটমৰ ৰৈ আছে। আমি ৱেইট কৰি আছোঁ এতিয়া বাছৰ বাবে। দীক্ষা পাইছা? প্ৰিয়ংকা এই মোবাইলটো লিপষ্টিকটো বহুত ডাঠ লাগে। इधर ये दोनों ऐसे बैठे हुए हैं और इधर हम और इधर अपने तो वेट कर আমি ফাৰ্ষ্ট সৰ্থেবাৰীৰ পৰা টিহু চকলৈ আহিলোঁ। তাৰপৰা টিহু চকৰ পৰা ডাইৰেক্ট এনেকুৱা বাছ পোৱা যায় পাঠশালালৈ, গতিকে আমি আৰু এখন বাছ চেঞ্জ কৰি এইখনত উঠি এতিয়া পাঠশালালৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো চাই থাকিব। আমি আজি ক'ত যাম, কি কৰিম, কি খাম। আৰু আমি পালোহি এতিয়া পাঠশালা। এতিয়া আমি গৈ আছোঁ দ্য ব্লু মুন ৰেষ্টুৰেণ্ট আৰু গতিকে চাই থাকক। আমি সোমাই কৰি ল'লোঁ আৰু সোমাই গৈ চাই যে কোনো অহাই নাই। আমি ভাবিলোঁ যে আমি চাগে ফাৰ্ষ্ট কাষ্টমাৰ হয়, গতিকে ডিছকাউণ্ট এটা পোৱা হ'লে ভাল আছিল। সেয়া আমাৰ উপাসনা, প্ৰিয়ংকা আৰু দীক্ষা লাগি গৈছে আৰু মেনু চাই অৰ্ডাৰ দিবলৈ। তাহাঁতে কি অৰ্ডাৰ কৰে তাহাঁতেহে জানে। অৰ্ডাৰ ডিছকাছ কৰি আছে। বহুত গম্ভীৰ ডিছকাশ্যন চলিছে, মানে কি খাব কি নাখায়। আৰু ভেজ বিৰিয়ানীটো অকল লুকুৰ লুবি। কি ডিছকাশ্যন চলিছে দীক্ষা?
কেইটা লাগিব হ'ব দে বেলেগ খাম নহয় মানে চিকেন বিৰিয়ানী এটা লাগিব প্ৰিয়ংকাক চাওক এনেকুৱা যেনিবা বহুদিন খাব নাই পোৱা বেছি বহুদিন খাব নাই পোৱা প্ৰিয়ংকাই देखिए इधर में क्या कला कला इसे फोटो कैसा लग रहा है बॉडी पूरा বগা বগা দেখে মোৰ ভিডিঅ'তে মই গম নাপাওঁ কলা 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 আহে ভিডিঅ'ত কলা আহে बाथरूमতো নেহিলে গাইছ যদি ফটো মাৰি পেলাই ফটো মাৰি ব্ৰেইনটো গ'ল নেকি তো মোক বস্তু দি যায় গাইছ সিহঁতি মোক ৱাশ্বৰুমত এৰি কিনে সিহঁতি ইয়াত লুকাই আছে আৰু ভাবিছোঁ মই বিচাৰি নাপাওঁ এনেকুৱা লাগিছে আমি আটাইকেইজনী ভাবিলোঁ যে বিশাললৈ পাপিলে বেছি দূৰ নহয় গতিকে যিহেতু ছোৱালী মানুহ শ্বপিং কৰাৰ চখটো থাকেই নহয় জানো সেইবাবে আমি বিশাললৈ যাওঁ বুলি ভাবিলোঁ কিন্তু ৰাস্তা চাস্তা চিনি নাপাওঁ যে সেইকাৰণে প্ৰিয়ংকাই সুধি ফুৰিছে আৰু দোকানে কিন্তু এট লাষ্ট জানো উলিয়াব পাৰোঁ নে নোৱাৰোঁ ৰাস্তাটো সেয়াই কথা ছোৱালীয়ে বিশাল পাই গৈছেহি আৰু প্ৰিয়ংকাই সুধি উলিয়াইছে এয়া পাইছেহি পইচা নাই মোক পূজাত অটো কিনি দিছে বিহুত আৰু মই ইউটিউবাৰ কোনোবা মই চেনেল নাই লৈ আনি নহয় এইফালে দে ফটো এটা মাৰি দিম
আমি মানে বিশেষকৈ ইয়াতে শ্বপিং কৰিব আহিছোঁ ভৱিষ্যতৰ কাৰণে ছোপালীৰ কাৰণে আমাৰ যিহে বডি গতিকে এইবোৰ কাপোৰ এইবোৰে হ'ব চাইজ চালে মানে বস্তুবোৰ লৈ ক'ত গ'ল টোপোলাটো ক'ত গ'ল গাইজ আজি ক'ব গ'লে আমাৰ লাকটো বহুতেই বেছি ভাল কাৰণ আমি আজি গৈ থাকোঁতে ৰাস্তাত কুকুৰ এটাই চকা আগত পৰি দিছিলহি যিটো কাৰণ আমাৰ এক্সিডেণ্ট হ'লহেঁতেন কিন্তু ভাল যে আমি আজি বাচিলোঁ ভগৱানক বহুত বেছি থেংকছ কৰিছোঁ সেইটো কাৰণত আমি আহি পালোঁ আৰু ইমান গৰম উঠিছে লগতে মই পাৰ্চেলটো ল'লোঁ পাৰ্চেল লাগিছিলে বিটৰুটৰ পাউডাৰ আৰু এতিয়া আমি হোষ্টেল গৈ থাকোঁ গাইজ আৰু এতিয়াতে মানে মোৰ ব্লগটো এণ্ডিং কৰিছোঁ আৰু ভিডিঅ' যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব